নমস্কাৰ, মই গীতাঞ্জলি কিটচেনে আজি আপোনালোকলৈ কিবা এটা বেলেগ লৈ আহিছোঁ। ৰেচিপি নহয়, আজি কোনো ৰেচিপি নিদিওঁ। আজি মই কিবা বেলেগ এটাহে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। ব'লকচোন মইনো কি দেখাওঁ তাকে অলপ চাব আপোনালোকেও। এইবোৰ দেখিছে কি? এইবোৰ আজি মই এনেদৰে গিলাচত লগাই থৈছিলোঁ। এয়া দেখিছে এল'ভেৰা হয়। এই গিলাচবোৰ এনেই আছিলে আৰু ভাবিলোঁ এইবোৰ গিলাচ এনেই পৰি থকা সলনি এল'ভেৰা পুলিবোৰ বহুত কিছুমান নষ্ট হৈ গৈছে। এনেদৰে মই ধুনীয়াকৈ ছিঙি আনি অলপ পানীত মই এনেদৰে চিচাৰৰ গিলাচত মই এনেদৰে পানী অকণ দি পেলাই মই এনেদৰে জীয়াই থৈ দিছোঁ। দেখিছে ভাল লাগে কিবা এটা দেখি পেলাই এনেদৰে থ'লে। এইটো এটা বহুত লেতেৰা হৈ আছিলে, মই ধুই পেলাই আনিছোঁ। বাহিৰত আছিলে যিহেতু, বাহিৰত মানে একেবাৰে ভঁৰালৰ চুকৰ কিনাৰৰ পিনে আছিলে। মই এনেকৈ সকাম আছিলে, সকামত মই নি পেলাই সেইপিনে ৰুই থৈছিলোঁ। টাবত ৰোৱাখিনি বাদেও মই এনে ছাইডত লগাই থৈছিলোঁ। এতিয়া সেইখিনি বহুত হৈ গৈছেগৈ, সেইবাবে মই এনেদৰে আনি পেলাই একদম সৰু পুলিবোৰ মই এনেকৈ গিলাচত, এই চিচাৰৰ গ্লাছবোৰো এনেই আছিলে, সেইকাৰণে ইয়াতে এনেদৰে মই 7টা গ্লাছত 7জোপা এল'ভেৰা মই এনেদৰে জীয়াই থৈ দিছোঁ। আৰু মানি প্লেণ্ট এজোপাও ৰুইছোঁ, এনেদৰে টাপতে গিলাচতে এনেদৰে থৈ দিছোঁ। মই দেখাম সেইজোপাও। আৰু এতিয়া মই আৰু এটা বেলেগ, এয়া দেখিছে 7টা গ্লাছত এনেদৰে মই থৈ দিছোঁ। এইজোপা দেখিছে মোৰ মানি প্লেণ্ট। মই আজি এইজোপা ৰাতিপুৱা এনেদৰে গিলাচটোত লগাই থৈছিলোঁ। এনেদৰে দেখিবলৈ বহুত মৰম লাগে, দেখিছে। মই এনেদৰে মানি প্লেণ্টজোপা এনেদৰে ইয়াত থৈ দিছোঁ গিলাচত। বহুত ভাল পাওঁ মই এইবোৰ বস্তু, সেইটো কাৰণে এনেদৰে থৈছিলোঁ। এল'ভেৰাখিনিও থৈছোঁ আৰু এজোপাও থৈছোঁ। মোৰ এল'ভেৰাবোৰ চালে আৰু এতিয়া আৰু এটা বস্তু মই দেখাম। ব'লকচোন মইনো কি দেখাওঁ আজি আপোনালোকক। ব'লক। এয়া দেখিছে মোৰ ফুলি। আজি মোৰ ফুলিবোৰ আপোনালোকক দেখাম, মোৰনো কি ফুলি আছে। আৰু এইযোৰ দেখিছে, এইযোৰ মোৰ সাহিত্য সভাৰ পৰা কিনিছোঁ। এয়া দেখিছে, সাহিত্য সভাত যাওঁতে মই কিনিছিলোঁ এইযোৰ। দেখি পেলাই এইটো ময়ূৰ আছে, দেখি বহুত ভাল লাগিলে, সেইকাৰণে কিনিছোঁ। বেছি দামো লোৱা নাছিলে অৱশ্যে, 60 টকা নে 70 টকা কিবা এটা লৈছিলে। এইযোৰ কিনিছিলোঁ, বহুত ভাল লাগিছে, সেইকাৰণে কিনিলোঁ এইযোৰ। আৰু এইযোৰ এইবাৰ পূজাত কিনিছোঁ। এইবাৰ পূজাত মানুহজনে দিছে। এইযোৰ দেখিছে, এইযোৰ কাপোৰৰ লগত মিলাই কিনিছিলোঁ। এইযোৰ মোৰ এইবাৰ পূজাত কিনিছিলোঁ। আৰু এইযোৰ হ'ল অধিৱেশনত কিনা, অধিৱেশন গৈছিলোঁ তেতিয়া কিনিছিলোঁ এইযোৰ মোৰ বহুত মৰম লাগে, ভাল লাগে কিবা এটা। এইযোৰ মই কিনিছিলোঁ, কিমান লৈছে পাহৰিছোঁ। এইযোৰ আৰু এইযোৰ তাৰ আগৰবাৰ পূজাত কিনিছিলোঁ, নিজেই কিনিছোঁ বাৰু। এইযোৰ কাপোৰৰ লগতো মিলাই কিনিছিলোঁ এইযোৰ। আৰু এয়া অসমীয়া গহনাৰ লগৰ হয়, অসমীয়া গহনাৰ ছেট। মোৰ বাৰ্থডে আছিলে 27 ফেব্ৰুৱাৰী। 27 ফেব্ৰুৱাৰীত মোৰ মানুহজনে এটা অসমীয়া গহনা ছেট মোক গিফ্ট দিছিলে। আৰু তাৰ ফুলিযোৰ এইযোৰ হয়। চেইনডালো বাৰু দেখাম পাৰিলে। এইযোৰ অসমীয়া গহনাৰ ছেটৰ ফুলিয়ে হয়। এইযোৰ মোৰ বহুত মৰম লাগে। এইযোৰ দেখিছে, এইযোৰ অসমীয়া গহনাৰ লগৰ ছিংগল ফুলি হয়। এইযোৰ আৰু এইযোৰ হয় মোৰ দীঘল চেইন এডাল আছিলে, চেইনডালৰ লগৰ ফুলি হয়। এইযোৰ ছেটৰ ফুলি, ছেটৰ লগৰ। আৰু এইযোৰ ওলামা ফুলি, দেখিছে। এইযোৰ মই বহুতেই ভাল পাওঁ, কিবা এটা ভাল লাগে ফুলিযোৰ।
এইযোৰ সেয়া সাহিত্য সভা নহয় চৰি ভোগালী মেলা পৰা কিনিছিলোঁ এযোৰ নেহেৰুবালি ভোগালী মেলা পৰা কিনিছিলোঁ এইযোৰ সেয়া 60-70 কিবা এটা লৈছিলে এইযোৰো মই অধিৱেশনৰ পৰা কিনিছিলোঁ হ'বলা দুযোৰ কিনিছিলোঁ এইযোৰে হয় এইযোৰ মনত পৰিছে এই দুযোৰ কিনিছোঁ এতিয়া এবাৰ এনেদৰে চাওক মোৰ ফলি এইকেইযোৰে বেছি নাই এইকেইযোৰে মই পিন্ধো এইকেইযোৰে ভাল লাগিছেনে এপাত লগাই দেখাইছোঁ এপাত মই বহুতেই ভাল পাওঁ ফুলিযোৰ ভাল লাগে এইযোৰ আকৌ এযোৰ বেলেগ দেখাম দেখিছে এইযোৰ কোনযোৰ ফুলি বেছিকৈ ভাল লাগিছে ক'ব দেই এইযোৰ আৰু এইযোৰ এতিয়া বেয়া লাগিছে কাপোৰ কানি ঘৰত যি পিন্ধি আছোঁ তেনেদৰে পিন্ধি ওলাইছোঁ আৰু সাজি কাচি গ'লে কিজানি ভালেই লাগে বাৰু ইমান বেয়াও নালাগে এয়া এইযোৰ ভাল পাওঁ ভাল লাগে ফুলিযোৰ দেখিছে মোৰ ওলামা ফুলি এইযোৰ হৈছে মোৰ ওলামা ফুলিযোৰ দেখিছে চিলাটো মাৰা নাই সেইকাৰণে ওলমি অহা নিচিনা লাগিছে এইযোৰ ভাল পাওঁ বেয়া নাপাব অকণ পিন্ধি দেখাইছোঁ আপোনালোকক চিলাকেইটা মাৰা নাই সেইকাৰণে ওলমি আহিছে এয়া দেখিছে এইযোৰ পিন্ধিলে ভাল লাগে চেণ্ডেলৰ লগত চেণ্ডেলো পিন্ধিলে ভাল লাগে মই দেখাম বাৰু চেণ্ডেলো আপোনালোকক অকণমান যিমানখিনি পাৰোঁ এইযোৰ দেখিছে বাৰ্থডেত গিফ্ট দিছিলে হাজবেণ্ডে কৈছিলোঁ এইযোৰ ভাল লাগে গলপতা হয় গলপতাৰ লগত ফুলি ভাল লাগে এইযোৰ কাপোৰৰ লগত এইবোৰ মিলাই কিনিছিলোঁ গোটেইবোৰ নহয় কেইযোৰমান মিলাই কিনিছিলোঁ এনেদৰে ভাল লাগে মিলাই পিন্ধিলে সেইবাবে কিনিছিলোঁ বেছিও নাইকিয়া যি কেইযোৰ আছে তাকে দেখাইছোঁ আপোনালোকক হাজবেণ্ডৰ গিফ্ট আছিলে এইডাল বাৰ্থডে বুলি দিছিলে বহুত ভাল লাগে অৱশ্যে বেয়াও নালাগে মই ভাল পাওঁ ডিঙিতে লাগি থাকে গলপতা হয় এইডাল এযোৰ ফুলি আছিলে পিন্ধাই দেখাইছোঁ আপোনালোকক এইডাল গলপতা আৰু এইযোৰ ফুলিৰ লগৰ চেইন এইডাল দেখিছে এইডাল ভাল লাগে মই ভাল পাওঁ দেখালোঁ অকণমান আপোনালোকক বেয়া নাপাব এই দুডালেই মোৰ অসমীয়া গহনা চেইন দেখিছে এই দুডাল